Hey guys, কি খবৰ? আকৌ আহিলো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি মই পাহি বা কাকিম RJ পাহি বা আৰু লগতে মই আজিলৈকে ইউজ কৰা নাই। ইয়াৰ ৰিজাল্ট কেনেকুৱা পোৱা যায় গম নাপাওঁ। আজি ফাৰ্ষ্ট টাইম ইউজ কৰিম। মই ইউজ কৰি কেনেকুৱা পালোঁ, প্ৰায়ভাগ ড্ৰয়িঙত মই আউটলাইন ইউজ কৰোঁ। মই আজি ডমছ ইউজ কৰিম। আপোনালোকক কম মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চন কেনেকুৱা লাগিল ইউজ কৰি। আৰু মোৰ আগৰ ভিডিঅ'টো যদি চোৱা নাই RJ preety বা কাকা, মই লিংক ডিছক্ৰিপশ্যনত দি দিম বা আই বাটনত ক্লিক কৰিও চাব পাৰে। ক'বলগীয়া তেনেকুৱা একো কথা নাই। ধুমাধুমকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডমছৰ পেঞ্চিল ফাৰ্ষ্ট টাইম ইউজ কৰিলোঁ আৰু প্ৰায় ঠিক ঠাক ৰিজাল্ট পাইছোঁ, কিন্তু তথাপিও ইমান এটা ডাৰ্ক নহয় আৰ্ট লাইনৰ তুলনাত। তথাপিও যদি আপোনালোক বিগিনাৰ তেনেহ'লে ইউজ কৰিব পাৰে, নিশ্চয় ভাল। আৰু লিড বহুত কম ব্ৰেক হয় আৰু উড কোৱালিটিও ঠিকে ঠাকে আছে। যদি আপোনালোকৰ বিগিনাৰ তেনেহ'লে আপোনালোকে নিশ্চয় ইউজ কৰিব। আৰু যোনবোৰ একেবাৰে ডাৰ্ক এৰিয়া তাত মই চাৰ্কল পেঞ্চিল ইউজ কৰিছোঁ আৰু হাইলাইটিঙৰ কাৰণে হোৱাইট পেঞ্চিল ইউজ কৰিছোঁ।